আবে সেই দুটালে চা না বে আবে এনেকুৱা ধুনীয়া ছোৱালীবোৰে চুতীয়া ল'ৰাবোৰে পায় দে আবে কি কৈছে হেতি চাবে আবে কি কৰিছে বে ও হেল্ল' কোচি এজনী পটাই দে না প্লিজ হেল্ল' সোজি এজনী পটাই দে না প্লিজ ঘৰৰ ওচৰ হ'লে এজনী পটাই দেচোন তোক ভাই চিংগুল আছে বেয়া নালাগে প্লিজ এজনী পটাই দে না অ ভাই কি হ'ল এজনী পটালো ৰুম এটা বুক কৰি দে না ভাই হেপি নামটো কি স্নেহা স্নেহা ধুনীয়া নাম চোন ফটো চটো আছে নি দেখাচোন আছে দেখা চা আগো ফেচবুকত পটাইছো আজি চা হা এছলি মই কোন দিছো কি কি হলো লা তেল দিব নালাগে কি হল ক লগৰ এজনী গাৰ্লফ্ৰেণ্ডৰ লগৰজনীক পটাই দে সেইবোৰ মোৰ লগত নহ'ব দেই সেইবোৰ নোৱাৰো দেই তাই মাক বহুত ষ্ট্ৰিক গম পাৱ নাই দুটাকে মাৰিব তই মাক খাবি ময়ো খাম লগতে মা গম পাৱ নাই নালাগিব পাছত দিগদাৰ হ'ব হ'ব দে মই কৈ চাম বাৰু দে চা কৈ চাম দে দে মোৰটো অলপ দে এনেইতো নিদিও এনেকে ছোৱালীৰ কাৰণে দিছ ন দিম বাৰু দে তই সদায় এনেকে মালিচ কৰি যাবিচোন পাই থাকিবি ভাল লাগি গৈছে দেই দেখা চুমা এটা দিবা নেকি চুমা এটা দিবা নেকি মই দিব লাগিব ন এইটো কেলা আহি গ'ল আৰু কামুৰিবলৈ পাই সেই তোমাক নাই কোৱা ক ঘৰৰ কোনোবা ফেমিলি কোনোবা চিংগুল আছে ক'ত পাম বাৰু মই কি কথা সুধি থাক তই এইবাৰ বাৰু তোমাক নাই কোৱা মই জানা কামুৰি নাথাকিবি জানা ঘৰৰ ওচৰৰ ক'ত পাম বাৰু মই ফেমিলিও নাই আমাৰ ফেমিলিত ছোৱালীয়ে নাই এটা কাম কৰ কি ক তোৰজনীকে দে কি কথা ক'বলৈ বুজি নাপায় তোমাক নাই কোৱা এটা আহি কামুৰি গৈছেহি আবে চিংগুল থকাটোৱে ভাল পাইছো কেনেবাকে ৰিলেশ্যনশ্বিপত যদি তই আহিলি বাবু ইটো খাওঁ নে বাবু সিটো খাওঁ নে বাবু ইটো কৰোঁ নে চবতে সুধিব লাগিব তই যদি তেতিয়াও সুধিব লাগিব তইতো ৰিলেশ্যনশ্বিপত আছ তইতো গম পাৱ ন এতিয়া মোক চা কিমান কি মজা যি মন যায় তাকে খাওঁ যি যলৈ মন যায় বিন্দাছ মই দিম আজি পেক মই খুৱাম পাৰ্টি হৈয়ে গ'ল ব'লা যোগাৰ কৰোঁ ব'লা এটাই বেছি খুৱাব নোৱাৰ আকৌ তেতিয়া সন্তুষ্ট হবি তহঁতি হেল্ল' দেহা ক'ত আছিলা ন ইমান দেৰি এইটো কি কৰিবলৈ চিঞৰি আছে কথা পাতিব শান্তি নাই বে আছে আমাৰ কামোৰ এটা আছে ন লগত তোমাৰ বহুত ডিষ্টাৰ্ব কৰে বহুত ডিষ্টাৰ্ব দিয়ে কথা পাতিব টাইম নিচা হৈ গ'ল নে বিকি মোৰ মাইকী বুলি কেতিয়া নাই কি হ'ল সেইজনী যদি পতি যায় এইটো পাগল হ'ল কেলা চেণ্ডেল যোৰে থাকি গ'ল আবে তহঁতকেইটা মোৰ এনেই লগৰ হলি বে লগৰ এটা চিংগুল পৰি আছে দুটাই তিনিজনী চাৰিজনী উঠাই লৈ ঘূৰি পোৱা পতাই দিবতো পাৰ এজনী আৰে আজিকালি ছোৱালী সৰুতেই ফিক্স হৈ আহে তই গম পাৱ নাই কথাটো কপাল লাগিব বুজিছা নাই এইখন কপাল লাগিব চুলি সৰি নাইকিয়া হৈ গৈছে এইখন চোতাল হয় এখন বুজিছা নাই তুমি মই এটা ক'ত পাম OLX বিচাৰিলে OLX ঐ তই কাম এটা কৰিব পাৰ আকৌ দেই কি আমাৰ কলেজৰ যে আমাৰ কলেজৰ মুখৰ আগত ফুচকা দোকানীকেইটা যে তেহেঁতক খুলিব পাৰ মজা ভাল আইডিয়া আৰু কাম কৰ ক'ত তো চালি.com চাই ল বিচাৰো কতনি মাথাটোৱে খাই পেলাইছ চালি.com বেষ্ট তোমাৰ কাৰণে
অ' ভাই লাষ্ট সুধিছোঁ মই মোলে এজনী পতাই দিবিনে আৰে কালি দেখোন এজনী তই চাইছিলি আৰু তাই বোলে কালি তোলে পতিব বোলে সেইজনী বহুত কথা বাদ দে নাই সেইজনী কথা কি বহুত কথা তইতো নিজে কৈছিলি তাই বোলে ল'ৰাৰ লগতো লাগি থাকে ভাল ঘৰৰ বজাৰ চজাও কৰে আৰু দেখোন ইমান বজাৰত বেঙেনা আৰু গাজৰ কিনোতে তই দেখোন পাইছিলিয়ে দেখোন সেইজনী লেছব কি উলা ছোৱালী এজনী পতাব হ'ল আৰু তোৰ কিমান থাকিবি এনেকা চিংগল কেলে কি দৰকাৰ ছোৱালী কি দৰকাৰ ছোৱালীবোৰ পতামি নে পইচা সোপা খৰচ হ'ব ইফালে যোৱা সিফালে যোৱা কি দৰকাৰ মই কি পোৱা নাই চেক্স কেলে লাগিছে তহঁতকেইটা আছ খাজি খাজি ক'ত যোৱা তুমি ওলাই যাওঁ ডেটিং ন নে অয়ো যোৱা কোনজনী হা মই কি এনেকে ওলাই গ'লে ডেটিঙত যোৱা হয় ছোৱালী লগ কৰা হয় মই কি নিজৰ কাৰণে ওলাই যাব নোৱাৰো হা মই কি নিজৰ কাৰণে ফুৰিব নোৱাৰো ছোৱালী থাকিলে কি হ'ব বাবু এইটো নকৰিবা বাবু সেইটো নকৰিবা গাৰ্লফ্ৰেণ্ডজনী থাকিলে 2টা বাজিব ৰাতি 1টা বাজিব নালাগে মোক গাৰ্লফ্ৰেণ্ড মই এনেকে চিংগুল আছো এনেকে বেষ্ট মই এনেকেই থাকিম হেল্ল' পিয়া আজি মোৰ লগত ৰিলেশ্যন নাযাওঁ খতম কিমান ভাল পাওঁ কেতিয়াও কেতিয়াও ধোকা নিদিওঁ বহুত ভাল পাওঁ বহুত বেছি ভাল পাওঁ কেতিয়াও ধোকা নিদিওঁ তোক কৈছো মই প্ৰমিছ কৰিছোঁ লাভ ইউ ভিডিঅ'টো কেনেকুৱা হ'ল সকলোৱে কমেণ্ট বক্সত জনাবা লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা 10K জল্দি ছাবস্ক্ৰাইব কৰি দিয়া আৰু বাকি কিটা ভিডিঅ'টো যথেষ্ট মৰম দিছা ভাল লাগিছে আৰু এনেকে মৰম দি যাবা এজন সুৰজিত হাজৰিকা ইনষ্টাগ্ৰামত ফলো কৰিবা মই ডেছক্ৰিপশ্যনত লিংক দি দিম তাৰপিছত এজন ৰাকেশ বৰা চবে চিনি পোৱা মই অঞ্চুমান কলিতা ডেছক্ৰিপশ্যনত লিংক দি দিম ভাগি গৈছে তো ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু 10K ছাবস্ক্ৰাইবাৰ জল্দি লাগে কৰি দিবা ধন্যবাদ বাই জয় অসম বাই আহিছো নে চাবিটো দে কোনফালে ইমান খাজি আছে এনে পাব ওলাই যাওঁ ডেটত ন নে অয়ো কোন যাবি মই এনেকে কি ওলাই গ'লে ডেটত যোৱা হ'ব কাৰোবাক গ'লে ছোৱালী গ'লে যোৱা হ'ব মই কি চিংগুল থাকিব নোৱাৰো মই চিংগুল মই আহিছো নে কেলা পাক খাই গৈছে শুন লাগি ধৰিছে হ'ল ছোৱালীজনী পতাব হ'ল আৰু কিমান থাকিবি এনেকা চিংগল কেলে কি দৰকাৰ ছোৱালীবোৰ পতামি নে পইচা সোপা খৰচ হ'ব ইফালে যোৱা সিফালে যোৱা কি দৰকাৰ মই কি পোৱা নাই চেক্স কেলে লাগিছে তহঁতকেইটা আছ চাবিটো দে খাজি কাছি কৰি যোৱা ডেটত ন নে মই কি এনেকে ওলাই গ'লে ডেটত যাম যাম আকৌ আহি দিছে দিলো ইমান সাজি কাচি কৰি যা ডেটত যাও ন নে কি ফটোৰ কথা ক'বলৈ আহিছ কি ফটো মই কি এনেকে ওলাই গ'লো সাজি কাচি ওলাই গ'লে কি ডেটত যাম যাম মই কি নিজৰ কাৰণে হাঁহি দিছে আকৌ যা হাঁহি নিদিবি মানে চিৰিয়াছ হৈ যাবি আৰু